আপুনিও জিম কৰাৰ পিছত কি ধৰণৰ খাদ্য খাব নালাগে জানিব বিচাৰে নেকি? কিন্তু তাৰ আগতে যদি জানিব বিচাৰে জিম কৰাৰ আগতে কি ধৰণৰ খাদ্য খাব পাৰি বা খাদ্য খাব লাগে, মোৰ আগৰ ভিডিঅ'টো চাই ল'ব। ডিছক্ৰিপশ্যনৰ পৰা লিংক পাই যাব। তো জিম কৰাৰ পিছত কি ধৰণৰ খাদ্য খাব নালাগে, এই সকলোবোৰ বিষয়ে আমি এইটো ভিডিঅ'ত আজি আলোচনা কৰিম। তো হেল্ল' বন্ধুসকল, মোৰ নাম উদ্ধৱ, আপোনালোকে চাই আছে ফিটনেছ সলিউশ্যন। ভিডিঅ'বোৰ ভাল লাগিলে ভিডিঅ'টোৰ প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম জিম কৰাৰ পিছত কি বা কেনেকুৱা ধৰণৰ খাদ্য খাব নালাগে, যি শৰীৰৰ কাৰণে বহুতেই দৰকাৰী। কাৰণ ভাল বডি বনাবলৈ হ'লে ই বহুত দৰকাৰী। ইয়াৰ ভিতৰত নাম্বাৰ 1 হ'ল, তো ইয়াৰ ভিতৰত 1 নম্বৰ বস্তুটো হ'ল নিমখীয়াল বস্তুৰ পৰা দূৰত থাকিব লাগে। সাধাৰণতে জিম কৰাৰ পিছত নিমখীয়াল বস্তু খাব মন যায়। আচলতে ব্যায়াম কৰাৰ সময়ত ঘাম ওলাই বাবে শৰীৰৰ নিমখৰ মাত্ৰা কমি যায়, সেইবাবে নিমখীয়াল বস্তু খাব মন যায়। যদি আপুনি ৱৰ্কআউটৰ পিছত নিমখীয়াল বস্তু খায় তেন্তে শৰীৰৰ কাৰণে একোৱে লাভদায়ক নহ'ব। তো ইয়াৰ পিছত 2 নম্বৰ বস্তুটো হ'ল মিল্ক চকলেট। মিল্ক চকলেটত বেলেগ বস্তুৰ মাত্ৰাত বহুত পৰিমাণে কেলাৰী পোৱা যায়। কিছুমান ৰিচাৰ্চ অনুসৰি মিল্ক চকলেটত স্মৃতিশক্তিৰ বাবে বহুত উপযোগী, কিন্তু ৱৰ্কআউটৰ পিছত ল'ব নালাগে। ইয়াৰ বিপৰীতে ৱৰ্কআউট কৰাৰ আগতে ল'লে বেছি উপকাৰ পায়। 3 নম্বৰত এনাৰ্জি ড্ৰিংক। এনাৰ্জি ড্ৰিংক কেতিয়াবা ৱৰ্কআউটৰ পিছত কিছুমান মানুহে লয়। সাধাৰণতে এনাৰ্জি ড্ৰিংক শৰীৰৰ কাৰণে বহুত উপযোগী, কিন্তু এনাৰ্জি ড্ৰিংক ৱৰ্কআউটৰ পিছত ল'ব নালাগে। পাৰিলে ইয়াক ৱৰ্কআউটৰ আগতেহে ল'ব লাগে। ইয়াৰ পিছত 4 নম্বৰ বস্তুটো হ'ল মছলাজাতীয় খাদ্য। যদি আপুনি ৱৰ্কআউট কৰি আহিছে আৰু যদি আপুনি মছলাজাতীয় খাদ্য খায় তেন্তে ভাবিব আপোনাৰ ৱৰ্কআউট বা জিমৰ কষ্টখিনি বেকাৰ গ'ল। কাৰণ ৱৰ্কআউটৰ পিছত মছলাজাতীয় খাদ্যই পেটত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পিছত 5 নম্বৰ বস্তুটো হ'ল যি জিম কৰা বা ব্যায়াম কৰাৰ পিছত কেতিয়াও খাব নালাগে। ৱৰ্কআউটৰ পিছত কেতিয়াও মিঠা বস্তু খাব নালাগে, কাৰণ মিঠাত চেনিৰ পৰিমাণ অধিক পোৱা যায়। ৱৰ্কআউটৰ পিছত যদি আপুনি মিঠা খায় তেন্তে শৰীৰ দুৰ্বল কৰি দিয়ে, সেইবাবে মিঠা বস্তু জিম কৰা বা ব্যায়াম কৰাৰ পিছত কেতিয়াও খাব নালাগে। ফ্ৰেণ্ডছ, এয়া আছিল জিম কৰাৰ পিছত যিবোৰ বস্তু ল'ব নালাগে। সেইবোৰ বস্তু সাধাৰণতে জিম কৰাৰ পিছত সকলোখিনি বস্তু বা সকলো ধৰণৰ বস্তু খাব নালাগে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কিবা জানিব থাকিলে কমেণ্টত জনাব আৰু ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।